নমস্কাৰ। কবিবন্ধু হিৰণ্যলয়ৰ নতুন কবিতা পুথি কি কবা কোৱা ৰবীন্দ্ৰনাথৰ কথা আৰু এই কবিতা পুথিখনৰে এটা মোৰ ভাল লগা কবিতা লঘোণ। এই লঘোণ কবিতাটো মই পাঠ কৰিব বিচাৰিছোঁ। লঘোণ। লঘোণত বেলিটো নে পৃথিৱীখন ঘূৰিছে, পিয়াহত নলী শুকাই কোম জিলেকুৱা এহাল মৰি ভূত হোৱাৰ আগে আমি পুথি সামৰি ৰেলৰ চিৰি পাৰ কৰিছোঁ। ৰ'দে পুৰি ক'লা কৰা গালত বতাহৰ আঁচোৰ, সিও পিয়াহত নে ভোকত বেছিকৈ ধপধপাবলৈ ধৰিলে, অৰ্থাৎ মোৰ কলিজাটো নাইবা শৰীৰটো। ধৰা হওক লঘোণ এক আবেদন আৰু লঘোণীয়াজন বৃদ্ধ শৰীৰ, যাৰ সম্ভেদ অথবা সম্ভাৱনা কোনোটোৱেই নিজ অধীনৰ বাহিৰত। লঘোণ মাৰ যোৱাবলৈ আপুনি মোক জোৰ কৰিব নোৱাৰে, জোৰ কৰি অসৎ পথ আসক্ত কৰাব নোৱাৰে। ঘৰটোতো লঘোণীয়া, বৃদ্ধ শৰীৰ, কিয় আমাক বাৰে বাৰে খাই ভোক মাৰ যোৱাবলৈ বিচাৰি থাকে? কিয় আমাক বাৰে বাৰে খাই ভোক মাৰ যোৱাবলৈ বিচাৰি থাকে? আৰু মোৰ ছাঁটো ইওতো লঘোণীয়া। ধন্যবাদ।